নলবাৰীত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ স্থানান্তৰৰ তীব্ৰ প্ৰতিবাদ। গণসমাৱেশেৰে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয় স্মৃতি সুৰক্ষা সমিতি। কোনো কাৰণত মানি লোৱা নহ'ব স্মৃতি বিজড়িত অসামৰিক চিকিৎসালয় স্থানান্তৰৰ সিদ্ধান্ত। চিকিৎসালয়খনৰ পূৰ্বৰ পৰিষেৱা অব্যাহত ৰখাৰ দাবীত সমদলৰে ৰাজপথ কপালে প্ৰতিবাদকাৰীয়ে। গণতান্ত্ৰিক আন্দোলনক প্ৰশাসনৰ সন্মান নজনোৱাৰ অভিযোগ স্মৃতি সুৰক্ষা সমিতিৰ। উল্লেখ্য যে আজি শ্বহীদ মুকুন্দ কাকতি স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত চৰকাৰৰ চিকিৎসালয়খন স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰি পূৰ্বৰ পৰিষেৱা সুচল কৰাৰ দাবীত নলবাৰী নাট্য মন্দিৰত এক গণসমাৱেশৰ আয়োজন কৰিছিল। নীতি নিয়মৰ ভিত্তিত সুৰক্ষা সমিতিয়ে নাট্য মন্দিৰ পৰিচালনা সমিতিৰ সৈতে চুক্তি কৰিছিল যদিও অৱশেষত চৰকাৰৰ শীৰ্ষ মহলৰ হেঁচাত নাট্য মন্দিৰত গণসমাৱেশৰ কাৰ্যসূচী বাতিল কৰিবলগীয়া হয়। পিছত সহস্ৰাধিক প্ৰতিবাদকাৰী সমবেত হয় চিকিৎসালয় প্ৰাংগণত। ইয়াতো প্ৰশাসনৰ দ্বাৰা খেদি পঠিয়ায়। পিছত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ সমদলেৰে ৰাজপথ উত্তাল কৰি দিলে। উল্লেখযোগ্য যে প্ৰতিবাদী সমদলৰ অন্তত চিকিৎসালয়ৰ সন্মুখত অনুষ্ঠিত কৰে প্ৰতিবাদী সভা। জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা সমবেত প্ৰতিবাদকাৰীসকলৰ হুংকাৰ জনস্বাৰ্থ জড়িত চিকিৎসালয়খন কোনো কাৰণতে স্থানান্তৰ কৰিব দিয়া নহ'ব। ইয়াৰ বাবে আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হোৱাৰ হুংকাৰ। উপায়ুক্ত মহোদয়ৰ ভূমিকা দুৰ্ভাগ্যজনক। নলবাৰী নাট্য মন্দিৰ নলবাৰী ৰাইজৰ সম্পত্তি ৰাজহুৱা কমিটি, কিন্তু শেহতীয়াভাৱে চৰকাৰৰ নিৰ্দেশত জিলা উপায়ুক্ত মহোদয় নাট্য মন্দিৰটো কুক্ষিত হৈছে। আজি আমি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সমিতিৰ প্ৰথম অৱস্থাত আমাক নাট্য মন্দিৰটোত মিটিং কৰিবলৈ অনুমতি দিছিল, টকা পইচাও জমা হৈছিল। তাৰ পাছত নাট্য মন্দিৰৰ ছেক্ৰেটাৰী স্পষ্টভাৱে কৈছে যে জিলা উপায়ুক্ত মহোদয় তেখেতক মাতি অনুমতি বাতিল কৰিবলৈ কৈছে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, নলবাৰী জিলা উপায়ুক্ত মহোদয় আজি চূড়ান্ত মিথ্যাচাৰে কৈছে যে তেওঁ নাট্যমন্দিৰৰ অনুমতি সংক্ৰান্তত একো জ্ঞাতই নহয়, কিন্তু তেওঁৰে নাট্যমন্দিৰৰ ছেক্ৰেটাৰী স্পষ্টভাৱে কৈছে তেওঁ মাতি নি এইটো প্ৰথম অৱস্থাত দিয়া অনুমতি বাতিল কৰিছে। গতিকে জিলা উপায়ুক্ত মহোদয় চৰকাৰী পক্ষৰ বহতীয়া হৈ পৰিছে। জিলা উপায়ুক্তৰ চকী এখনত বহি চূড়ান্ত মিথ্যাচাৰ লোৱাটো নলবাৰীবাসীৰ কাৰণে দুৰ্ভাগ্যজনক বুলি আমি অনুভৱ কৰোঁ। ৰাজহুৱা অনুষ্ঠান এটা আজি ৰাজহুৱা মিটিং এখন কৰিবলৈ নলবাৰী জিলাৰ উপায়ুক্ত মহোদয় মাত্ৰ চৰকাৰী পক্ষৰ ষড়যন্ত্ৰত আৰু নিৰ্দেশতে অনুমতি নিদিলে বুলি আমি অনুভৱ কৰোঁ। আটাইতকৈ ডাঙৰ কথা, ইতিমধ্যেতো শ্বহীদ মুকুন্দ কাকতিক অপমান কৰিছে, নলবাৰীৰ সংগ্ৰামী ৰাইজক অপমান কৰিছে জিলা উপায়ুক্ত মহোদয় চূড়ান্ত মিথ্যাচাৰেৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ক্ৰিয়ান হোটেল এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট। ভিন্ন খাদ্য জুতি ল'বলৈ আজি আহক পাটাচাৰকুচিত অৱস্থিত হোটেল ক্ৰিয়ানলৈ। সুস্বাদু খাদ্যৰ লগতে থকাৰ বাবেও আছে বিশেষ সুবিধা। এপছৰ জৰিয়তে বুকিং কৰিব পাৰিব হোটেল ক্ৰিয়ানৰ কোঠা। ক্ৰিয়ান হোটেল এণ্ড ৰেষ্টুৰেণ্ট অৱস্থিত পাটাচাৰকুচিৰ NRL পেট্ৰল পাম্পৰ সমীপত। গতিকে পলম নকৰি যোগাযোগ কৰক 8638205990 নম্বৰত। ক্ৰিয়ান হোটেল এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট। ভিন্ন খাদ্যৰ জুতি ল'বলৈ আজি আহক পাটাচাৰকুচিত অৱস্থিত হোটেল ক্ৰিয়ানলৈ। সুস্বাদু খাদ্যৰ লগতে থকাৰ বাবেও আছে বিশেষ সুবিধা। এপছৰ জৰিয়তে বুকিং কৰিব পাৰিব হোটেল ক্ৰিয়ানৰ কোঠা। ক্ৰিয়ান হোটেল এণ্ড ৰেষ্টুৰেণ্ট অৱস্থিত পাটাচাৰকুচিৰ NRL পেট্ৰল পাম্পৰ সমীপত। গতিকে পলম নকৰি যোগাযোগ কৰক 8638205990 নম্বৰত। এতিয়া সপোনবোৰ সঁচা হোৱাৰ সময়। ভাৰতবৰ্ষত প্ৰায় 3 কোটি দম্পতি সন্তানহীনতাৰ সমস্যাত ভুগি আছে। সন্তানহীনতাৰ উত্তৰ আছে। সাৰথী IVF চেণ্টাৰ, সাৰথী হস্পিটেল, নলবাৰী।